This is Orange Village. This is Orange Village. Hello guys, welcome back to my YouTube channel. So আজিৰ ভিডিঅ'টোত মই আপোনালোকক মানে ইমান ধুনীয়া এটা প্লেছত লৈ যাম ন, মানে চাই আপোনালোকৰ বিৰাট ভাল লাগিব। আৰু এইটো এটা ইউনিক প্লেচ হয় অসমৰে, মোৰ ঘৰৰ পৰা বেছি দূৰ নহয় বাৰু, কিন্তু বহুত ধুনীয়া প্লেচ হয়। চ' ফটাফট বাইকত চাবি লগাওঁ আৰু যাওঁ সেই জাগাটোলৈ। চ' বলক আজিৰ ভিডিঅ'টো দেৰি নকৰি আৰম্ভ কৰোঁ। চ' গাইজ ওলাই আহিলোঁ আমি ঘৰৰ পৰা, আৰু ইয়াকতো চিনি পাইছে চাগে, অনুপম। ই মোৰ শ্বিলং ট্ৰিপত আছিলে আৰু বহুত দিনৰ মূৰত ইয়াক লগ পাইছোঁ, ভালো লাগিল লগ পাই পেলাই। চ' সেইবাবে ছাডেনলি এটা প্লেন বনালোঁ যে আজি যাম আমি আমাৰ গাঁৱৰ কাষতে থকা অৰেঞ্জ ভিলেজখন চাবলৈ। আমাৰ গাঁৱৰ কাষতে মানে 47 মিনিটমান দূৰ হয় মোৰ ঘৰৰ পৰা। চ' সেইকাৰণে তাকো ফোন কৰিলোঁ যে ফ্ৰী আছে যদি ব'ল দুয়োটাই একেলগে আজি অৰেঞ্জ ভিলেজ চাবলৈ যাওঁ। চ' আমি এনেকৈ আহি পালোঁ। এইখন হৈছে কুলচি গেট বুলি ক'ব পাৰি আৰু, মানে ইয়াৰ পৰা ৰাইট ছাইডে যদি যায় আপোনালোকে তেনেহ'লে কুলচি নদীৰ যি IB আছে তালৈকে যাই পাব, আৰু লেফ্ট ছাইডে কি পায় মই নাজানো কিন্তু ৰাইট ছাইডে কুলচি যায় বুলি মই জানো, কাৰণ গৈ পাইছোঁ এইফালে সেইকাৰণে। আৰু অৰেঞ্জ ভিলেজখন একচুৱেলি আছে আমাৰ যিটো চান্দুবীৰ যিটো লাইন ন, চান্দুবীতো বহুতেই গৈছে চাগে, বহুতেই গৈছে। ত' চান্দুবীৰ যিটো লাইন তাতেই আছে অৰেঞ্জ ভিলেজ। আৰু এতিয়া আমি ক্ৰছ কৰি আছোঁ বাগান। চ' বাগানত আছে মোৰ আলহী বহুত আছে, কিন্তু মানে আমাৰ ঘৰৰ আলহী আছে বহুত, আৰু বাগান ভাল লাগে আহি, কাৰণ এটা কাৰণেই ভাল লাগে, চান্দুবী বা যিটো লাইন ন, চান্দুবী লাইনত অহাৰ এটা ভাল লগা ৰিজন হ'ল কি, চাহপাতৰ খেতি। ইয়াতে মানে ৰাইট ছাইডে লেফ্ট ছাইডে যোনটো ফালেই চাই ইমান চাহপাতৰ খেতি দেখা পাব ন আপোনালোকে, মানে কি ক'ম আৰু, কোনো ভাষা নাই ইয়াৰ, মানে এক্সপ্লেনেশ্যন নায়েই বুলি ক'ব পাৰি। কিন্তু সেয়াই আৰু, ফটোশ্বুটৰ কাৰণে আমি ইয়াতে ৰখিব নোৱাৰোঁ, কাৰণ আমাৰ ডেষ্টিনেশ্যন আজিৰ চাহ বাগান নহয়, আমাৰ ডেষ্টিনেশ্যন আছে আজি অৰেঞ্জ ভিলেজ। চ' এই পাহাৰখন যে দেখিছে ন আপোনালোকে, এই পাহাৰখন হৈছে ৰামচন্দ্ৰৰ আশ্ৰম বুলি কয়। মানে ইয়াৰে ডিটেইলছ মই বিশেষকৈ নাজানো। এইখন হৈছে গেট, ইয়াৰে এণ্ট্ৰি গেট। চ' কেতিয়াবা যদি মানে সময় সুবিধা মিলে নিশ্চয় আহি আপোনালোকক ইয়াৰে এটা ডিটেইল ভিডিঅ' মই আপলোড কৰিম নিশ্চয়। চ' গাইজ আমি আহি পালোঁ যোনফালে যাব লাগে আমি, আৰু ৰাইট ছাইডে গ'লে আমি চান্দুবী পাম। চ' আমি যাম লেফ্ট ছাইডে পাথাৰকামত যাব পাৰি। চ' এইটো হৈছে মানে অৰেঞ্জ ভিলেজত যোৱাৰ যিটো ৰাস্তা সেইটো, আৰু এইটোৰে পাথাৰকামাই গৈ পেলাই আপোনালোকে এইফালে গৈ যি টোল গেট আছে ন, মেঘালয়ৰ টোল গেট, ত' তাতেও ল'ব পাৰি। চ' ইমান দূৰ যাই নাথাকোঁ আৰু আজি, কিন্তু বহুত দীঘল ৰাস্তা হয়, বহুতেই বেছি দীঘল ৰাস্তা হয় এইটো আচলতে। চ' এইফালেৰে আপোনালোকক মই লোকেশ্যনটো কৈ দিছোঁ এইকাৰণে, যে এইফালেৰে আপোনালোকে যদি যায় কেতিয়াবা অৰেঞ্জ ভিলেজ নিশ্চয় যাব, এক্সপ্ল'ৰ কৰক। আৰু আজি আমি গৈ আছোঁ এইকাৰণে। চ' শ্বিলঙৰ যোনে মোৰ ভিডিঅ' চাইছে সিহঁতে জানে এই ৰাস্তাটোৱে এটা ৰাস্তাৰ মনত পেলাই, সেইটো হৈছে মৌচিনৰামৰ যিটো ৰাস্তা, সেইটো ৰাস্তাৰে মনত পেলাই। আৰু একজেক্ট এনেকুৱাই আছিলে, মানে মৌচিনৰামৰ যিটো ৰোড সেইটো ইমান খাচ নাছিলে। ৰাস্তাটোৰ একচুৱেলি মই কথা কোৱা নাই, কিন্তু চাৰিওফালৰ মানে ৰাস্তাৰ কাষৰ যি পৰিৱেশ সেইটোৰ কথা কৈছোঁ, এনেকুৱাই আছিলে। পথাৰ মই এক্সপেক্টেই কৰা নাছিলোঁ যে শ্বিলঙৰ এনেকুৱা বা মেঘালয়ৰ জেগাটো যে এনেকুৱা পথাৰ থাকিব পাৰে। চ' ছেইম ইয়াতে সেইটো ফিলে দিছে আমাৰ দুয়ো, অনুপম আৰু মই এইটো কথাই ডিছকাছ কৰি গৈ আছিলোঁ গোটেই ৰাস্তাটোত। চ' গাইজ ফাইনেলি আমি আহি পালোঁ অৰেঞ্জ ভিলেজ। এইখন চাওক, জিমৰিগাঁও অৰেঞ্জ ভিলেজ। অৰেঞ্জ কমলাৰ খেতি চাবৰ কাৰণে আহিছোঁ। কমলা খেতি না কি? কমলা খেতি চাব আহিছোঁ, খাব আহিছোঁ। দিছ ইজ অৰেঞ্জ ভিলেজ। মানুহ আছে। বাইক থৈ You have arrived. ভালে থৈ বাইক। Nice. So
ফাইনেলি অৰেঞ্জ ভিলেজ গাইছ কিন্তু কমলা হ'লে দেখা নাই এতিয়ালৈকে এটা অনুপম এক্সপিৰিয়েঞ্চ এক্সপিৰিয়েঞ্চটো মজা অৰেঞ্জ ফাৰ্ম খাব পাওঁনে আপুনি অৰেঞ্জ ফাৰ্ম গাছ অৰেঞ্জ ফাৰ্ম মানে আমাৰ ঘৰৰ কাষতে আছে আমি গমেই পোৱা নাই ইমান দিনে চা হয় হা অনুপম বেলেগ বহুত দিনৰ মূৰত পাহাৰ চৰি আছো বহুত দিনৰ মূৰত পাহাৰ চৰনা লাষ্ট কেতিয়া আছিল যোৱা বছৰ এপ্ৰিলত যোৱা বছৰ এপ্ৰিলতে আজি এবছৰ পালে শ্বিলং যাওঁতে যি পাহাৰ খোজ কাঢ়িছিলোঁ তাৰপিছত পাহাৰ খোজ কাঢ়াই নাই আমি লগে পোৱা নাছিলোঁ না ইমান মাহ লগ পোৱা নাই অ' ভাই এই বনাইছোঁ কমলা গছ কমলা গছ কিন্তু কমলাই নাই কি খাম ইয়াৰ পৰা ভিউজটো চাওক চ' গাইছ মই আপোনালোকক এড্ৰেছটো কৈ আছোঁ এতিয়া যদি আহিব বিচাৰে চ' চানডুবি যোৱা ৰাস্তাটো সকলোৱে জানে যোনে যোনে চাই আছে অসমৰ ত' চানডুবি যোৱা ৰাস্তাটোৰ পৰাই মানে অলপমান আহিব লাগিব তাৰপিছত চানডুবি নাপাওঁতে এটা লেফ্ট চাইডে ৰাস্তা আছে অঁ কি বুলি কয় গাড়ীৰ লিক য়েছ লেফ্ট চাইডে আহিলে হ'ল গুগল মেপত দেখাই দিব যি গুগল মেপত দেখা সেইটোৱে হয় একজেক্ট আমাৰো ভয় লাগি আছিলে অৱশ্যে হয় নে নহয় কিন্তু অঁ সেইটো ৱাটাৰফল বোধে নিজৰা হয় পানীয়ে নাই বৰষুণ দিয়া নাই সেইকাৰণে পানী নাই ডু নট আচ্ছা উইদাউট পাৰ্মিশ্যন ছিঙিব নোৱাৰে গম পাইছে চ' সেইবিলাক ভুলতো নকৰিব বৰষুণ দিলে ভাল লগা হ'ব ন জেগাটো হয় ন আমি বৰষুণ নিদিয়াতে আহি গ'লোঁ ন এক্সপ্ল'ৰ কৰিবৰ কাৰণে একো নাই ৰাস্তাটো মনত থাকে ভাল লাগে অ' সিফালেও আছে আৰু সেইফালে আছে এইয়া এইফালে কিন্তু ভাল লাগছে পশু পক্ষীৰ মাত চকুন কিন্তু বৰষুণ দিলে আৰু বেছি ভাল হ'ব মই বাৰে বাৰে কৈ আছোঁ বৰষুণ দিলে মানে আজি যদি ইয়াতে বৰষুণ দিলে থৈ ভাল লাগিব গৰম লাগি আছে না গাইছ বৰষুণ দিলে সঁচাকৈ বেছি ভাল লাগিব ইয়াতে লাইনো নাই চাগে লাইন নাই ইয়াতে চ' আপোনালোকে লগত পাৱাৰ বেংক লৈ আহিলে যদি আহে নে কি হা মৰণ নোহোৱাতে ঝুলনা দেখি দৌৰি গৈছে মজা ঝুলনা আগতে আমি ৰচিদ কৰিছিলোঁ যাম মই বহিম আহিব দেই ভয়ো লাগে ওজন বহুত আছে বহুত বছৰৰ মূৰত বহুত বছৰৰ মূৰত না কি আগতে সৰুতে এইবিলাক কৰিছিলোঁ ইফালে ফটো উঠিছিল মানুহবিলাকে মাথা ঘূৰাই মই ইয়াতে বহিলে মাথা ঘূৰাই মই মেপত দেখা পাইছিলোঁ ইয়াৰ পৰাই ফটো দিছিলোঁ গম পোৱা না ইয়াৰ পৰাই ফটো দিছিল কোনোবাই মেপত মই দেখাইছিলোঁ সেয়া ল'ৰালিৰ সেই ধেমালিবোৰ আজিও আছে মোৰ বুকুত না কি হা ভকত মাৰিছোঁ চ' গাইজ এইখিনিতে মই আপোনালোকক এটা ইমান ধুনীয়া এটা বস্তু দেখাব ওলাইছোঁ ন মানে বহুত দিনৰ মূৰত শুনা পালোঁ মই আৰু আজি আপোনালোকক দেখাই দিওঁ একেবাৰে এইটো চাওক ইফালে
3 গাইছ এইখিনি ঠাইত চাওকচোন এইখিনি ঠাণ্ডা দিনত মানে কি হয় বন ফায়াৰ কৰিব মজা ইয়াত খেৰাও কৰি লৈ কিনে চাৰিওফালে মানুহ বহি কিনে পুৰা জুই লগাই কিনে মজা সঁচাকে আপোনালোকে ঠাণ্ডা দিনত আহিলে আৰু বন ফায়াৰৰ মজাটো ল'ব কিন্তু ঠাণ্ডা দিনত ৱাটাৰফল নাপায় ডাঙৰতো যেতিয়া চ' কিবা এটা পাবৰ কাৰণে কিবা এটা ত্যাগ কৰিবই লাগিব আমি ইফালে যাই আছোঁ ইফালে চাগে কিবা খান্দিছে চ' ইফালে যাওঁ কি আছে ইয়াতেও হ'ব ফিল্ড এখন চা না এইটো নিজৰা হয় ইফালেদি পানী আহিব আচ্ছা ইফালে বনাইহে আছে হোৱা নাই কনষ্ট্ৰাকশ্যন চলি আছে দিছ ইজ অৰেঞ্জ ভেলী গৰম হ'ব পাৰে কিন্তু ভাল লাগছে আৰু গৰমৰ দিনতে জেগা এক্সপ্ল'ৰ কৰা ভাল ন ৱাটাৰফল চৱাটাৰফল থকা জেগাবিলাক গৰমৰ দিনতে কৰিব ভাল লাগে আৰু এই বেচাৰে ভাগৰ লাগি তাতে বহিল নাচাই কিয় ইয়াক সঁচাকৈ দে ভাল লাগছে বাকী যি কি নহওক বহুত ভাল লাগছে চ' গাইছ আছিলে অৰেঞ্জ ভিলেজৰ ভিডিঅ' নেকি বহুত ভাল লাগিল ভাল লাগিছে বহুত ভাল লাগিছে আপোনালোকে আহিব নিমন্ত্ৰণ জনালোঁ আহিবৰ কাৰণে জেগাটো এক্সপ্ল'ৰ কৰক মানে অলপমান যেনেকৈ চানডুবি বহুত জনা হ'ল মানুহে হয়নে নাই যেনেকৈ অসমৰ যিবিলাক জেগা আছে যিবিলাক মানুহে জনা হ'ল আমি আশা কৰোঁ এইটোও মানুহে জনা হওক ন টুৰিষ্ট স্পট বাঢ়ক সেয়াই আৰু টুৰিষ্ট বাঢ়াৰ লগে লগে ইনকাম বাঢ়িব জেগা ডেভেলপ হ'ব মিৰ্জাৰ পৰা বেছি দূৰ নহয় সেইটো এটা কথা যোনে যোনে চানডুবি যায় ইয়াতে সোমাই যাব পাৰে এবাৰ ইচ্ছা কৰিলে ৰাতিপুৱাতে আহি পেলাই পাৰে চ' আমাৰো লাইন আপত বহুতকেইটা প্লেন আছে বৰ্তমান আমিও আহি আছোঁ লাহেকৈ নকওঁ নে এতিয়া নকওঁ নকওঁ আৰু এতিয়া কাৰণ হঠাৎ ফেইল হৈ যাব পাৰে আজি যেনেকৈ এইটো প্লেনটো আমাৰ মানে একদম ইনচেইন আছিলে আমি ভবাই নাছিলোঁ এনেকৈ আহিম বুলি চ' কালি ৰাতি ফোন কৰিছোঁ আজি প্লেন হৈ গ'ল আহাত আৰু এজনীয়া কথা আছিল কিন্তু কেঞ্চেল হ'ল যদি তই চাই আছা তই মিছ কৰিছা সঁচা কথা কৈছোঁ নে কি চ' এইটো ভিডিঅ'খিনি আছিলে লগ পাই আছোঁ মই নতুন এটা ভিডিঅ'ত সেইটো ভিডিঅ' আহিব গুৱাহাটীৰ পৰা চ' চেনেলটো ছাবস্ক্ৰাইব কৰি লওক ভিডিঅ'টো ভাল লাগিছে লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব বাই বাই